কবিতাৰ শিৰোনাম পৃথিৱী এদিন অকল হৰে কান্দিব। কবি মুকুল পাটগিৰি। সৰুতে দেখিছিলোঁ মোৰ গাঁওখন সেউজীয়া আছিল। সুঘ্ৰাণ পথাৰত সোণালী ধানৰ সতে বতাহৰ লয় লাখ নাচোন। নদীৰ পাৰত ফুলিছিল কহুৱা বিৰিণাৰ ফুল। প্ৰতিটো ঘৰৰ পদূলিত শেৱালি বকুল আমোল মোল। মানুহবোৰ নিভাজ মাটিময় আছিল, সৰল আৰু চহকী মনৰ, আত্মিক আৰু মানৱীয় প্ৰেমৰ। মোৰ চকুৰ সন্মুখতে সলনি হ'ল গাঁৱৰ ছবিখন। শিল দিয়া কেঁচা আলি পকী হ'ল, খেৰে বাঁহৰ ঘৰবোৰ টিন পাতৰ হ'ল। ঘৰে ঘৰে বিজুলী, পঢ়াশালীত ফুলৰ হাঁহি। কিন্তু আধুনিকতাৰ লাগি লাগি হেৰাই যায় মোৰ গাঁৱৰ নিচলা আত্মা। মানুহবোৰ নকল হ'ল, এচি গাড়ী আৰু দামী ফ্ৰিজত বন্দী হ'ল মানৱতা। বৰ গৰম লাগিছে। আজিকালি চহৰৰ দৰে গাঁওবোৰতো গৰম বাঢ়িছে। বতাহ, পানী, আকাশ, মাটি সকলোবোৰ প্ৰদূষিত। জনবিস্ফোৰণত কমিছে সাৰুৱা মাটি। সীমাহীন লোভত কমিছে সেউজীয়া বনানী। পথাৰ গুচি ঘৰ হ'ল, খাল পুতি ঘৰ হ'ল, আকাশ ফুটি বাঢ়ি গ'ল ঘৰৰ ওপৰতে ঘৰ। সেউজ গৃহ গেছৰ প্ৰভাৱত কঁপিছে পৃথিৱীৰ বুকু। কেউফালে প্ৰদূষণ যন্ত্ৰৰ ঝনঝন। গছৰ অভাৱত বতাহ জ্বলিছে, ৰ'দত জ্বলিছে চাৰিকুল প্ৰাণী। যেন সূৰ্যটো নামি আহিছে ধৰাৰ বুকুলৈ। ষ্টিফেন হকিংছে কোৱাৰ দৰে পৃথিৱীখন হ'বলৈ ধৰিছে এটা জুইৰ বল। জুইৰ দৰে ৰঙা হৈ ঘূৰিব, তেতিয়া জীৱহীন পৃথিৱীয়ে কান্দিব অকলশৰে।